কান্দা কি হল হে তোৰ আকৌ এনেকে কেলে মন মাৰি আছ কিবা হল নি তোৰ কি কবি আৰু কালি নহ'বলগীয়া ঘটনা এটা ঘটি গ'লো মানে কি হল কচোন ক শুন তেতিয়াহ'লে কি হৈছিলে মোৰ বাৰু ফেচবুকত মই বৰ ধুনীয়া ছোৱালীজনী পতাইছিলোঁ মোৰ সেয়েহে কালি লগ কৰিবলৈ মাতিলে মোক তাৰপিছত শুন তেতিয়াহ'লে তুমি মোক কিমান ভাল পোৱা মই তোমাক বহুত ভাল পাওঁ নদীত বালি যিমান তোমাক মই ভাল পাওঁ সিমান সঁচাকৈ নদী পাৰলৈ নাযাবা নদী পানী নাখাবা ধুনীয়া ল'ৰা দেখি মোক পাহৰি নাযাবা বাবা ল'ৰাবোৰ বেলেগ ধৰণৰ ডাইলগ মাৰিছে দেই বেচাটো গমেই পোৱা নাই ইফালে মই যে তাক টাইম পাছ কৰি আছো বাপেকে মই এটা ডাইলগ মাৰি দিওঁ শুনা যান পাহাৰৰ লগা দোকানৰ লগা তোমাক নাপালে মই ডালত লগাম পঘা সঁচাকৈ দেহা মৰিধলত উঠি যাম ধেমাজিত নামি যাম তোমাক নাপালে মই গছত উঠি মৰি যাম কোনে কাক নাপালে গছত উঠি মৰি যাব হয় তুমি ইয়াত কেনেকৈ আপুনি ইয়াত কি কৰিবলৈ আহিছিলে মই ঘৰত থাকি অলপ আমনি পোৱাৰ কাৰণেহে ওলাই আহিছিলোঁ এইজনী কোন হয় নাই নাজানো এজনী ছোৱালী ক'ৰ হয় মোৰ ওচৰতে আহি পিনে বহি আছে তুমি ইয়াত কি কৰি আছা তোমাৰ কাৰণে ৰখি আছিলো দেহা ব'লা আমি এতিয়া যাওঁ ব'লা 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 যাম ব'লা চালা যোৱাৰ আগতে ইয়াক এহেটা এটা দি থৈ যাব লাগিব শুনকচোন আপোনাৰ মানুহজনে উঠনিৰ পৰা মোৰ ওচৰত আহি পিনে মোবাইল নম্বৰটো খুজি আছিলে আপোনাৰ সেই গাভৰু ছোৱালীজনীৰ পৰা মোবাইল নম্বৰ খুজিবলৈ কি টকা কৰিছিলে লাজ নালাগে বাৰু বিয়া পতাৰ পিছতো ছোৱালী পিছে পিছে ঘূৰি থাকিবলৈ আহক আজি ঘৰলৈ ভালকে ভাত খুৱাম আজি নাই মই তেনেকৈ একো খোজা নাই তাই মিছা কথা কৈছে হয়নে এতিয়া তাই মিছা এটা কৰিবনে মোক আহক আজি ঘৰলৈ দেখুৱাই আছো বিহু সোনকালে ঘৰলৈ আহক চালা মইহে মিছা কথা কৈ আছোঁ বুলি ভাবিছিলোঁ তাইও মোক মিছা কথা কৈ আছে তেতিয়াহ'লে চোৰ একেবাৰে হাতেলোতে ধৰা পৰিছ নকবি আৰু কাপোৰ তেনেকৈ নুধুৱে মোক যেনেকৈ আহি পিনে ঘৰত ধুইছে চালা এতিয়ালৈকে ভাতে খাবলৈ দিয়া নাই ঘৰতো সোমাবলৈ দিয়া নাই